টেট LP টেট আৰু UP টেট লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী টেট অহা 2টা বছৰলৈ আমি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ইতিমধ্যে আমাৰ টেট পাছ কৰি থোৱা যথেষ্ট সংখ্যক কেণ্ডিডেট আমাৰ আছে আমাৰ যিমান ভেকেঞ্চি আছে এই ভেকেঞ্চিৰ কাৰণে ইতিমধ্যে টেট পাছ কৰি থোৱা আমাৰ কেণ্ডিডেট আছে এইটো হ'ল 1 নম্বৰ কথা দ্বিতীয় কথাটো হ'ল যে আমি আগতে টেট আমি এলাউ কৰা নাছিলোঁ আমাৰ যুক্তিটো আছিল যেহেতু আমি ৰাজ্য চৰকাৰে টেট পাতিছোঁ গতিকে আমি টেট এলাউ কৰা নাছিলোঁ এতিয়া আমি সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ যে আমি ৰাজ্য চৰকাৰে টেট নাপাতো এতেকে আমি টেট এলাউ কৰিম এতিয়া গতিকে যিসকলৰ টেট আছে তেওঁলোকেও এপ্লাই কৰিব পাৰে তৃতীয় এটা প্ৰশ্ন আহিব কোনোবা কেণ্ডিডেটে ক'ব পাৰে যে আমি DLED পাছ কৰি থৈছোঁ গতিকে এতিয়া আমি টেট পাছ নকৰিলে আমিতো টেটৰ আমাক সুবিধাটো দিব লাগে আৰু তেওঁলোকৰ কাৰণে সুবিধাটো আছে কাৰণ টেট প্ৰতি বছৰ দুবাৰকৈ হয় প্ৰতি বছৰ দুবাৰকৈ হয় গতিকে তেওঁলোকে টেটত সেই সুযোগটো পাব এতেকে ৰাজ্য চৰকাৰৰ কনচিয়াছ সিদ্ধান্তটো হ'ল যে আমি 2 বছৰৰ কাৰণে আমি টেট নাপাতো যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন হয় আমাৰ এক্সিষ্টিং পাছ কৰি থোৱা পুল অফ কেণ্ডিডেটৰ পৰা এডিশ্যনেলি টেট পাছ কৰা কেণ্ডিডেটৰ পৰা আমি এইখিনি গ্ৰহণ কৰিম